ইয়া ইয়া দস্তি তই দেখোন একেবাৰে পুৰা বক্সিং মাৰিবলৈ পাৰিছ পালি গৈছো মই মদাহী তই দেখোন এনেকে মাৰিবলৈ পাৰিলে বক্সিং প্ৰতিযোগিতাত জিকিহে যাবি জিকিব লাগিব আকৌ পলাই একেবাৰে প্ৰথম পলাইছ লৈ আহিম মই মৰাহি দাদা জিনাপা জিকিবই লাগিব 50,000 টকাটো একেবাৰে লৈ আহিব লাগিব কিন্তু আলে লৈ আহিম নহয় একেবাৰে চিন্তাই কৰিব নালাগে ল আৰু অকণমান প্ৰেক্টিচ কৰি একেবাৰে গাটো গৰম কৰি ল মৰাহি দাদা আহি লওক গাড়ীত উঠি লওক যাব লাগে সোনকালে তহঁতি আহিয়ে গলি মই গাটো গৰম কৰি আছিলোহে অকণমান প্ৰেক্টিচ কৰি হ'ব আৰু বেছিকে গৰম কৰিব নালাগে ধোঁৱা ওলাই যাব বলক সোনকালে যাওঁ নামভৰ্তি কৰিব লাগিব নহয় বৈ তেতিয়াহ'লে তহঁতক আজি মই একেবাৰে কনফাৰ্ম মাৰি একেবাৰে জিকাই দিম বৈ যাবলৈ দে আমি ক'ত দিম জেগাই নাই দেখোন গাড়ীত আপোনালোকে কিবা এটা ব্যৱস্থা কৰি আহি থাকক আৰু আমাৰ দেৰি হৈছে নহয় বৈ সোনকালে পাবগে লাগিব যাওঁহে আৰু বিহিমই এইকেইটা দেখোন আমাক এৰি থৈ গ'লগে আমি কেনেকে যাম এতিয়া দতি আমি গাড়ী এখনকে ভাড়া কৰি লৈ যাওঁগে ব'লক সিহঁতি 50,000 টকা জিকিলে সিহঁতৰ পৰা কাটি ল'ব লাগিব গাড়ী ভাড়াটো বৈ তেতিয়াহ'লে খেলখনকে চাওঁগে কি হয় আহক চাই লওক আজি বক্সিং প্ৰতিযোগিতাৰ খেল অলপ পাছতে আৰম্ভ হ'ব আজি বক্সিং প্ৰতিযোগিতা গতিকে এতিয়াই মতি আগি আহি লওক পাছত চিটৰ পৰা উঠিবলৈ সময় নাপাব আজি আমাৰ বক্সিং চেম্পিয়নত যোগদান কৰিছে দুটা টিমে যোনটো টিমে বেছিকে জিকিবলৈ পাৰে সেইটো টিম বনি যাব চেম্পিয়ন আৰু জিকি যাব 50,000 টকা তেতিয়াহ'লে অতি সোনকালে খেল আৰম্ভ কৰি দিয়া যাওক আমাৰ এইফালে আছে ব্লু টিমৰ 5জন খেলুৱৈ বক্সিং খেলুৱৈ আছো আৰু এইফালে আছে আমাৰ বক্সিং খেলুৱৈ ৰেড টিম বেছি লেচাৰ মাৰিবলৈ বাদ দে সোনকালে খেল আৰম্ভ কৰি দে জিকো লাগি আছে 50,000 টকা ধৈৰ্য ধৰক দাদা এতিয়াই খেল আৰম্ভ হৈ যাব নহয় খতটিকাই কি বিপদত পৰিলো এইকেইটা টকলা বডি বিল্ডাৰ লগত কেনেকে জিকিম আমি বক্সিং চেম্পিয়নত তাকেইতো গোটেইকেইটা টকলা একেবাৰে ফুল মোচনত আহিছে এইকেইটা খৰুৱাবলৈ কিন্তু দিগদাৰ আছে এই তহঁতি চিন্তা কৰিব নালাগে মই আছো নহয় মই পুৰা জিকাই দিম তেতিয়াহ'লে আপোনালোকৰ খেলুৱৈ এজন আহি যাওক ইয়ালে যা জিকি আহিব লাগিব এতিয়া ব্লু টিমৰ এজন আহি যাওক কোনে খেলিব এইটোৱে আহিলে দেখোন প্ৰথমতে কোনদাই যাওক ইয়াৰ লগত খেলিবলৈ মই হ'লে নাযাওঁ দেই মই পিছতে যাম ময়ো নাযাওঁ পাই এইটোৱে গছকি একেবাৰে পেটটো উলিয়াই দিব দেৰি কৰি নাথাকিব সোনকালে আহক দেৰি হৈ যাব নহ'লে খেলিবলৈ মন আছে যদি সোনকালে আহ নহ'লে চাই এটা কৰি দে ভয় খাইছ যদি এই ভয় নাখোৱা কিহৰ ভয় খাম মোৰ একেবাৰে গা গৰম উঠি আছে মই ইয়াক দি থৈ আহোঁ একেবাৰে 50,000 টকাত জিকি আহোঁ তই আহিছ তোকতো থৈ পেলাম ফাৰ্ষ্ট ৰাউণ্ডতে এই কি কথা ক'ব লাগিছ তোকো একেবাৰে সদায় এলিম বুলি ভাবিছ নেকি তোকো একেবাৰে চুবাই পেলাম ছেকেণ্ড ৰাউণ্ডত দাদা ইয়াত কামুৰি নহ'ব ইয়াত অকল বক্সিংহে মাৰিব লাগিব হৈ যাব তেতিয়াহ'লে খেলখন একেবাৰে ষ্টাৰ্ট কৰি দিয়ক তেতিয়াহ'লে খেলখন ষ্টাৰ্ট কৰি দিয়া যাওক মৰাহি দাদা এইটোৰ লগত পাৰিব জানো চাই থাকচোন বাৰু কি হয় কি হ'ল হিলাবই নোৱাৰিলি দেখোন তই তোমাকো এখন বডিয়েই নে অম্বুজা চিমেণ্টে বনোৱা ৱাল গম পাবি এতিয়া গোচা এটা খাই ল কণীটো একে গুচাই একেবাৰে বুকু হিলাই পঠিয়াইছে আমি প্ৰথম হ'ম আমাৰ পৰা কোনো 50,000 টকা নিব নোৱাৰে মই কি কৈছো এইবিলাক নেপেলাবি মই মলি থাকি মই নেপেলাবি বডি চডি নাই সি আকৌ মোৰ লগত বক্সিং খেলিবলৈ আহিছে মৰাহি দাদাচোন এইটো টকলাই থৈ পেলাইছে একেবাৰে গ'ল আৰু এখন হাৰিলো উঠিবলৈ পাৰিবনে বাৰু 1 2 3 কম 1 2 3 আগতে উঠিব পাৰিলে আপুনি খেলিবলৈ পাব নহ'লে ওলাই যাব 1 2 3 নোৱাৰিম বাৰু ওলাইহে যাওঁগে মই আমাৰ প্ৰথম ৰাউণ্ডৰ উইনাৰ হৈছে ৰেড টিম পাইছে 1 পইণ্ট বঢ়িয়া গোটেইকেইখনেই জিকিম আমি এইবেলি ব্লু টিম আহক কোন আহে কোন যাওঁ মই হ'লে নাযাওঁ দেই টকলা বডি বিল্ডাৰ আৰু এটা আছে সি আহি গ'লে দিগদাৰ হ'ব তেতিয়াহ'লে ময়ে যাওঁ যি হয় দেখা যাব আহি গ'লো সিহঁতৰ পাৰ্টি মাতি দিয়ক খতটিকাই অল দা বেষ্ট থেংক ইউ এইবেলি ৰেড টিম আহি যাওক কোনোবা এজন যা কোন যাওঁ মই পাছত যাম তেতিয়াহ'লে মই দি থৈ আহোঁগৈ যা পাৰিবি এইকেইটা কমজোৰি কাম নাই আহি গ'ল তেতিয়া এতিয়া আৰু খেল আৰম্ভ হৈ যাওক তোক মই দেখুৱাই আছো এবেলি আমাৰ মানুহ এটা হৰুৱালি তহঁতি তাক যেনেকে হৰুৱাইছিলে তোকো হৰুৱাম মই তাৰ লগত পাৰিলে বুলিয়ে মোৰ লগতো পাৰিম বুলি ভাবিছ নেকি 1 2 উঠি গ'ল আকৌ পাবি তই খেলখন আকৌ ষ্টাৰ্ট কৰি দিয়া যাওক পাইছ এতিয়া 1 2 3 আপুনি জিকি গ'ল ছেকেণ্ড ৰাউণ্ড খতটিকাই জিকাই দিলে আপুনি এতিয়া আৰু বাকীখিনি তহঁতৰ হাতত তহঁতে জিকাব পাৰিলে আমি খেলখন জিকি যাম আৰু
তাকেহে চাওঁচোন বাৰু কি হয় টকলা বডি বিল্ডাৰ আৰু এটা আছেই নহয় সেইটোকতো আমি কেতিয়াও হৰুৱাব নোৱাৰো তাক হৰুৱাব নোৱাৰিলেও একো নাই আমাক আৰু 2 পইণ্টহে লাগে আমাৰ 3 পইণ্ট হৈ গ'লে আমি খেলখন জিকিয়ে যাম তো ঠিকেই কৈছে খজতিকাই আৰু বাকী দুটা হৰুৱাব পাৰিলেই হৈ যাব পাৰিবি আমি জিকিয়ে যাম আৰু আহক 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 আপোনালোকৰ পাৰ্টি কোন আহে আহি যাওক তই কতিয়া আহিবি তই যা সিহঁতক পুৰা মাৰি আহিবি 1 পইণ্ট লৈ আহিবি লৈ আহিম তহঁতে চিন্তা কৰিব নালাগে যা তেতিয়াহ'লে মাথা ফুটাই দিবি সিহঁতক ঠিক আছে আপুনি পাৰিব জানো ইমান কটীয়া মানুহ মালটোহে দেখিবলৈ সৰু কিন্তু পাৱা তামান আছে তেতিয়াহ'লে হৈ যাব এতিয়া ফাইটিং আহি যাওক ব্লু টিম সোমাই আহক কোন আহে ময়ে যা এইটো কটীয়াক একেবাৰে পুৰা দিম মই যা বোলো ইয়াৰ লগত জিকি যাবি তই ষ্টাৰ্ট কৰি দিয়ক পুৰা একেবাৰে ৰেডি কৰি দিয়ক তেতিয়াহ'লে ফাইটিং আৰম্ভ হৈ যাওক কটীয়া আহি যা তোক মই কেনেকুৱা দিম এতিয়া তই মোক দিবি তোক মাৰি একেবাৰে 1 পইণ্ট ল'ব লাগিব মোৰ লগত পাৰিম বুলি ভাবিছ খজতিকাই এইটোৱে দেখোন মাথাই দি দিলে ইয়াৰ মেথাত একেবাৰে বহুত শক্তি আছে নেকি তাকেইটো দেখিবলৈ কটীয়া একেচাতে পেলাই দিলে বোলো কোন জিকিছ ঐ খেলিবলৈ পাইছ নাই তহঁতি দেখিছে নাই হাৰি আছো মলুৱাক বেয়া দিছে মলুৱা মাৰ আকৌ তা মাই গড আইৰে মৰগে 1 2 3 এইটো আৰু উঠিবলৈ নোৱাৰিব এতিয়া বেলেগ দিলে ইয়াক আমাৰ 3 নম্বৰ ৰাউণ্ডত উইনাৰ ৰেড টিম দা কটীয়া আহি যাওক ব্লু টিম সোনকালে আহি যাওক কোন আহে মই হলে নেখেলো দেই মলুৱাক যিটো দিছে মই ইয়াৰ পৰা যাংগেহে আৰু আইও কিন্তু এতিয়া সেইখন নকৰিবি আৰু দুটাহে আছেগে নাই মোৰ ভাগৰ হাগিব লাগিছে যাওঁ মই সোনকালে মাক চকলাই এইটো দেখোন সঁচাকে পলালে এতিয়া কেনেকে খেলিম আমি তাকেইটো দিখৰ আমাৰ মানুহ এটা দেখোন কমিয়ে গ'ল আমি নেখেলিলে হাৰিয়ে থাকিম এতিয়া খজতিকাই এতিয়া কি কৰা যায় চিন্তা নাই মানুহ এটা পাই গৈছো ঐ ক'ত পালি ঐ খজতিকাই কোন আমাৰ ভীম বতাই আমাৰ টিমত জইন কৰিব এতিয়া খজতি এখন তই কিয় বাদ বলতা আহে মই প্ৰেক্টিচ নাই কৰা মই কেনেকে খেলিম ভীমবতা খজতিকাই ঠিকেই কথা কৈছে আপুনি জইন কৰি দিয়ক আমাৰ টিমত সেইকেইটা টকলাই মোক মাৰি নেপেলাবনে বাৰু একো নহয় জক ড্ৰ কৰি দিলেও হ'ব ডেডি জক আপুনি একেবাৰে কম মাৰি হৰুৱাই দিব চবকে আহক দেৰি কৰি নাথাকিব সোনকালে আহক খেলখন শেষ হ'ব নহয় অলপ পাছতে যা ভীম যা পাৰিবি একো নহয় যা জানো পাই তহঁতি কি ক'বলৈ বিচাৰিছ এখন এইটো দেখোন বিক্সো আহি গ'ল বক্সিং খেলিবলৈ নিজে অহা নাই সেটিহে পঠিয়াই দিছে মোক একো নহয় পাৰিব একো নাই তেতিয়াহ'লে ৰেড টিম আহি যাওক কোনোবা এজন যা কোন যা হয়তো পোৱালি আছে নহয় তাক মই মাৰিব লাগিব তেতিয়াহ'লে ময়ে যাওঁ যা হাৰিলেও একো নাই লাষ্টখন আমি এনেও জিকিমেই খজতিকাই টকলা বডি বিল্ডাৰটো নাহিলে যে এইটোকে পঠিয়ালে টকলা বডি বিল্ডাৰ তোৰ ভাগত পৰিলে এইখন মেচত যদি ভীমবতা হাৰি যায় তেতিয়া এনেও আমি হাৰিয়ে যাম তেতিয়া মই নেখেলিলেও হ'ব তেতিয়াহ'লে ৰেড টিম ব্লু টিম 4 নম্বৰ মেচ ষ্টাৰ্ট হৈ যাওক তোক মই এতিয়া কেনেকুৱা দিম আকৌ পেটোৱা তই একেবাৰে মোৰ হাতত মাৰ খাই মৰি যাবি নামাৰিবি মই প্ৰেক্টিচ নাই কৰা মোক সেটি পঠিয়াই দিছে কিবা তেতিয়াহ'লে ফাইটিং লাগিয়ে যাওঁ তোক এতিয়া মই মাৰি শেষে কৰি দিম পেটত কেলে এনেকে কিলকিলাই দিছ মোৰ একেবাৰে হাঁহি উঠি গৈছেগে কিলকিলাই দিছ তই তোৰ পেটত একেবাৰে কিলকিলাই গৈছেগে তোক ইমান জোৰকে মাৰিলো তোৰ ভাগৰ কিলহে কিলাইছে নিবিষালে নেকি নকৰিবি কিলকিলাইছে মোৰ ভাগৰ নকৰিবলৈ কৈছ এতিয়া আকৌ কিলকিলাইহে আছে মোক মৰিলো এইটো একেবাৰে পেটতে শুই দিছে ইমান গধুৰ মানুহটো 1 2 3 বিক্স উঠি দিয়ক নহ'লে এইটো গো ওলাই যাব এতিয়া পেটেকা হৈ সি জিকি গ'ল নেকি বাৰু নহয় আপুনিহে জিকিলে উঠি দিয়ক মই দেখোন ইয়াক মৰাই নাই মই কেনেকে জিকিলো 1 2 3 কৈছিলো যে সি উঠিব নোৱাৰিলে সেইকাৰণে আপুনি জিকি গ'ল আৰু উঠি দিয়ক এতিয়া মই দেখোন 1 পইণ্ট পাই গ'লো 4 নম্বৰ ৰাউণ্ডত জিকিছে ব্লু টিম দেখিলি নে বাৰু তহঁতি মই প্ৰেক্টিচ নকৰাকে কেনেকে জিকাই দিলো খেলখন ভীমবতা খেলখন জিকাই বেয়াহে কৰিলে এতিয়া মই টকলা বডি বিল্ডাৰটোৰ লগত টানকে খেলিবলৈ ইমান ধুনীয়াকে বক্সিং মাৰি খেলখন জিকাইছিলো তহঁতি মোক ছাপৰ্ট নকৰিলি আহি যোৱা দেৰি নকৰিবা এইখন হৈছে ফাইনেল খেল এইখন খেলত যোন জিকিব সি হৈ যাব বনি যাব চেম্পিয়ন খজতিকাই গৈছোহে আৰু দেই হাৰিলেও বেয়া চেহে নাপাব আৰু ৰেড টিম ব্লু টিম দুইটাৰে 2 পইণ্ট হৈ আছে আৰু 1 পইণ্ট যোনে পায় সি হৈ যাব চেম্পিয়ন লেকচাৰ মাৰিবলৈ বাদ দে সোনকালে খেলখন ৰেডি কৰি দে এইটো পোৱালিক মাৰি মই চেম্পিয়ন হৈ যাওঁ ঠিক আছে তেতিয়াহ'লে খেল আৰম্ভ বডি বিল্ডাৰ আপোনালোকত মই ফাইটিং নালাগো আপোনালোকত ফাইটিং লাগি মৰিলেহে হ'ব আৰু আপোনালোকক উইনাৰ দি দিলো আপোনালোকে প্ৰথম প্ৰাইজ লৈ যাওকগে সঁচাকে কৈছ নেকি তই নহ'লে মিছাকে কম নেকি বাৰু আপোনাৰ লগত মই কেনেকে লাগিব পাৰিম বাৰু আপোনাৰ চাইজহে যিটো আৰু তই কিন্তু এইটো ভাল কাম কৰিলি নহ'লে তোৰ আজি অৱস্থা মই বেয়া কৰি দিলিহেঁতেন লৈ যাওক প্ৰথম পুৰস্কাৰ 50,000 টকা লৈ যাওকগে আৰু জিকি গ'লো আমি প্ৰথম প্ৰাইজ পাই গ'লো এইটোৱে চাৰেণ্ডাৰ কৰি দিলে
বঢ়িয়া তেতিয়াহ'লে ৰেফাৰীটোক মাতি উইনাৰ ডিক্লেয়াৰ কৰি ল ৰেফাৰী ক'ত আছ সোনকালে মোক উইনাৰ কৰি দেহি ফ্ৰীতে উইনাৰ হ'বলৈ দিম তোক ৰেফাৰী অহাৰ আগতে পেলাই দিম তাৰপিছত মই জিকি যাম ৰ ইয়া এইটোৱে চকুতে মাৰিলে 1 2 3 কি হ'ল আকৌ ইয়াক দেখোন সৰু পোৱালিটোৱে মাৰি দিলে ল'ৰা তই কেনেকে ইমান ডাঙৰ বডি বিল্ডাৰটোক একে চৰতে পেলাই দিলি তীখৰ কা কামাল হে মই এইবিলাক চব প্ৰেক্টিচ কৰি আছিলো নহয় একেবাৰে উৰি উৰি কেনেকে মাৰিব লাগে একেবাৰে জেগাত কেনেকে মাৰিব লাগে চব শিকি থৈছো সেইকাৰণে ইয়াক মোৰ একেবাৰে চকুত দি দিছো সি একেবাৰে চকুৰে নেদেখা হৈ গৈছেগে ব্লু টিমৰ হৈ গ'ল 3 পইণ্ট ৰেড টিমৰ হৈ গ'ল 2 পইণ্ট সেইকাৰণে ব্লু টিম জিকি গৈছে আৰু পাইছে নগদ 50,000 টকা প্ৰথম পুৰস্কাৰ গুৱাহাটী ঘৰ তই দেখোন একেবাৰে ইমান ডাঙৰ বডি বিল্ডাৰটো একে চাতে মাৰি পেলাই দিলি তীখৰ দাদা একেবাৰে যিটোহে বডি লগালে একেবাৰে বডি বিল্ডাৰ পৰি গ'ল তলত দেখিলে খজতিকাই হৰা খেলখন মই কেনেকে জিকাই দিলো বৰ ধুনীয়াকে শিকাই দিলে দীঘল আমি এতিয়া পোলাই খাবলৈ 15,000 জিকি গলো নহয় এতিয়া পুৰা পাৰ্টি খাবগে লাগিব খাব লাগিব মৰাহী দাদা আপোনাকো আমি ছেকেণ্ড হেণ্ড গাড়ী এখন কিনি দিম চিন্তা নকৰিব বাহ সঁচাকে কিনি দিবি নেকি বালু খাই মেলি যিটো পইচা বাচি যায় সেইটো পইচাহে কিনি দিম আকৌ এই হ'ব দে মুঠতে গাড়ী হ'লেই হ'ল আলু চকা থাকিলেই হ'ল আলু ষ্টেলিং থাকিলেই হ'ল আলু মুঠতে একদম চলাবলৈ পাৰিলেই হ'ল আলু হৈ যাব তেতিয়াহ'লে কাইলৈ গাড়ী বিচাৰিমগে আজি খানাটো খাই লওঁগে বাহ বই তেতিয়াহ'লে